বৰ্গ আৰু আয়তৰ সংখ্যা কেনেকৈ নিৰূপণ কৰিব পাৰি তাৰে একেবাৰে সহজ পদ্ধতি লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা নাইবা চাকৰি পৰীক্ষাবিলাকত এই প্ৰশ্নটো প্ৰায় আহি থাকে। গতিকে আমি কেনেকৈ একেবাৰে শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আমি এই সমস্যা সমাধান কৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰিম। ষ্টাৰ্ট। গতিকে চিত্ৰত দিয়া বৰ্গটোৰ পৰা বৰ্গৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিবৰ কাৰণে প্ৰথমেই আমি বৰ্গটোৰ থিয় শাৰীৰ সংখ্যা আৰু পথালি শাৰীৰ সংখ্যা হিচাপ কৰিম। তো থিয় শাৰী আছে এটা দুটা আৰু পথালি শাৰীও আছে 1 2 দুটা আছে। এই ক্ষেত্ৰত যদি থিয় শাৰীৰ সংখ্যা আৰু পথালি শাৰীৰ সংখ্যা যদি সমান হয় তেতিয়াহ'লে ইয়াত থকা আমি বৰ্গৰ সংখ্যা সহজতে নিৰূপণ কৰিব পাৰি। তাৰ বাবে যিকোনো দিশৰ ক্ৰমিক নম্বৰ দুটা আমি বৰ্গ কৰি বা স্কুৱেৰ কৰি যোগ কৰিব লাগে। ইয়াত আছে ইফালে ধৰিলে 1 স্কুৱেৰ প্লাছ কি হ'ব 2 স্কুৱেৰ। তো স্কুৱেৰ কৰি যোগ কৰিলে হ'ব 1 1 গুণ 1 আৰু এইটো হ'ব 2 2 গুণ 4 4 আৰু ইয়াৰ 1 যোগ কৰিলে কিমান হ'ব 5। অৰ্থাৎ ইয়াত মুঠতে 5টা বৰ্গ আছে। তো আমি অলপ গণনা কৰিও চাব পাৰি আছেনে নাই। এই এটা বৰ্গ দুটা বৰ্গ তিনিটা চাৰিটা আৰু গোটেই ডাঙৰ বৰ্গটো এটা, গতিকে মুঠ বৰ্গ কেইটা হয় 5টা। ঠিক একেদৰে একে নিয়মৰ আৰু এটা বৰ্গ চাৰ্ট লৈছোঁ, এই জালিটো লৈছোঁ। এই জালিটোত বৰ্গৰ সংখ্যা আমি ওলাব লাগে। গতিকে তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, এই বৰ্গৰ শাৰীবিলাক ক্ৰমিক নম্বৰ দিব লাগিব। 1 2 3 4। গতিকে দীঘে পথালি আমি ক্ৰমিক নম্বৰ দিব লাগিব। ক্ৰমিক নম্বৰ দিয়াৰ পিছত আমি কি কৰিব লাগিব, যেহেতু থিয় শাৰী 4টা আছে পথালি শাৰীও 4টাই আছে, এই ক্ষেত্ৰত মুঠ বৰ্গৰ সংখ্যা হ'ব 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ। স্কুৱেৰ কৰি দিলে 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 যোগ কৰি দিলে কিমান হ'ব, এইখিনি যোগ কৰিলে হ'ব 30। গতিকে এই জালিটোত আছে 30টা বৰ্গ। কিন্তু জালিটো যদি বৰ্গাকাৰ নহয় আয়তাকাৰ হয়, অৰ্থাৎ দীঘে যিমান শাৰী হয় থিয় শাৰী যিমানটা হয় পথালি শাৰী যদি একে সমান নহয় তেতিয়াহ'লে আমি কি কৰিম, তাৰ কাৰণে এটা নতুন পদ্ধতি আছে। পদ্ধতিটো এনেকুৱা যে এইবাৰ ইফালে আছে শাৰীৰ সংখ্যা 5 আৰু এনেকৈ তলফালে আছে শাৰীৰ সংখ্যা পথালি শাৰী আছে 4টা। তো এই ক্ষেত্ৰত কিন্তু আমি আগৰ দৰে স্কুৱেৰ কৰিব নোৱাৰি। এই ক্ষেত্ৰত আমি মুঠ বৰ্গ এনেকৈ হিচাপ কৰিব লাগিব। শেষৰ ফালৰ পৰা একেবাৰে লাষ্ট শাৰীৰ পৰা হিচাপ এনেকৈ ধৰিব লাগিব। এইটো লাষ্টৰ সংখ্যা এইটো লাষ্টৰ সংখ্যা, এই দুটা সংখ্যা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে হ'ব 4 5 গুণ 20। ঠিক একেদৰে তাৰ পিছৰ সংখ্যাটো আৰু ইয়াৰ পিছৰ সংখ্যাটো পূৰণ কৰিলে 3 4 গুণ 12। তাৰপিছত 4 পিছৰ সংখ্যা আৰু 3 পিছৰ সংখ্যা পূৰণ কৰিলে 2 3 গুণ 6। ঠিক একেদৰে 2ৰ পিছৰটো আৰু 3ৰ পিছৰ সংখ্যা হ'ল 2, 2ৰ পিছৰটো হ'লে এই দুটা পূৰণ কৰিলে হ'ব 2 1 গুণ 2। ইয়াতে 1ৰ লগত পূৰণ কৰিবলগীয়া কোনো সংখ্যা নাই, গতিকে 1টো বাদ যাব, সেইটো কেঞ্চেল যাব। এইবাৰ এইখিনি যোগ কৰি দিলে হ'ল, যোগ কৰি দিলে হ'ব 32 আৰু 40। এইখিনি হ'ব যোগ কৰিলে 40, অৰ্থাৎ ইয়াত বৰ্গৰ সংখ্যা হ'ব 40টা। একেটা নিয়মৰ আকাৰৰ আৰু এটা জালি লোৱা হ'ল। এই জালিটোত বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। তো ইয়াতো আমি এই আগৰ নিয়মটোৱে এপ্লাই কৰিম। ইয়াত থিয় শাৰী আছে 4টা আৰু পথালিকে শাৰী আছে 6টা। গতিকে প্ৰথমতে ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, লাষ্টৰ পৰা শেষৰ পৰা ষ্টাৰ্ট কৰিব লাগিব পূৰণ কৰাটো। যিহেতু শাৰীৰ সংখ্যা ইফালে 6টা ইফালে 4টা সমান নহয়, গতিকে সমান নহ'লে আমি কি কৰিব লাগিব, এনেকৈ আঁচ টানি পূৰণ কৰিব লাগিব। আৰু যদি সমান হয় তেতিয়াহ'লে স্কুৱেৰ কৰি এটা শাৰী স্কুৱেৰ কৰি যোগ কৰি দিব লাগিব। তো এই ক্ষেত্ৰত আমি কি কৰিম, 6ৰ লগত লাষ্টৰ সংখ্যা একেবাৰে এই শাৰী লাষ্টৰ সংখ্যা এই শাৰী লাষ্টৰ সংখ্যা আগতে পূৰণ কৰি দিম। 6 4 গুণ কিমান হ'ব 24। ঠিক একেদৰে 6ৰ পিছৰ সংখ্যা ইয়াত 5, 4 পিছৰ সংখ্যা 3, এই দুটা পূৰণ কৰি দিলে কি হ'ব 5 3 গুণ 15। ঠিক একেদৰে 4ৰ লগত 2 পূৰণ হ'ব 4 2 গুণ 8। তাৰপিছত 3ৰ লগত 1 পূৰণ হ'ব 3 1 গুণ 3। এতিয়া দুটা সংখ্যা ৰৈ গ'ল, এই দুটা সংখ্যা আমি পূৰণ কৰাৰ ফলে কোনো শাৰীত সিহঁতৰ যোৰা নাই, গতিকে এই দুটা আমি কি কৰিব লাগিব, কেঞ্চেল কৰিব লাগিব। তো কেঞ্চেল কৰাৰ পিছত এইখিনি যোগ কৰিলে মোৰ বৰ্গৰ সংখ্যা ওলাই পৰিব। গতিকে যোগ কৰিলে 50টা বৰ্গ হ'ব ইয়াতে। গতিকে এই জালিটোত থকা বৰ্গৰ সংখ্যা মুঠ 50টা। তো নিশ্চয় বুজি পাইছে। এবাৰ আৰু এটা জালি চিত্ৰ অনা হৈছে ইয়াতে থকা মুঠ বৰ্গৰ সংখ্যা আমি ওলাব লাগে। তো এই ইয়াৰে মুঠ বৰ্গৰ সংখ্যা ওলাবৰ কাৰণে আমি প্ৰথম যিটো বৰ্গ ছবি ব্যৱহাৰ কৰিছিলোঁ এই বস্তুটো অলপ জানিব লাগিব যে এনেকৈ 4টা কোঠাযুক্ত বৰ্গাকাৰ ছবি এটাত কেইটা থাকে, মুঠ বৰ্গৰ সংখ্যা হয় 5টা। ইয়াত 5 আছে, মুঠ বৰ্গৰ সংখ্যা হ'ল 5টা। গতিকে এই জালিটোত এই মাজৰ যিটো বৰ্গক্ষেত্ৰ আছে, এই বৰ্গক্ষেত্ৰত থকা মুঠ বৰ্গৰ সংখ্যা এইখিনিত হ'ল 5টা। গতিকে এইখিনিৰ ভিতৰতো এই বৰ্গ এনেকুৱা বৰ্গ এটা হ'ব 5টাই হ'ব, আৰু এইখিনিৰ ভিতৰত এই ডাঙৰ বৰ্গবিলাক কেইটা হ'ব 5টাই হ'ব। গতিকে এনেকুৱা কোঠা কেইটা আছে, 1 2 3টা, 3টা কোঠা আছে। গতিকে ইয়াত মুঠ বৰ্গৰ সংখ্যা হ'ব 5 3 গুণ 15। 5 1 গুণ 5 2 গুণ 5 3 গুণ 1 2 3টা আছে টোটেল। গতিকে 5ক 3 গুণ কৰি দিলে হ'ল 5 3 গুণ 15। ইয়াত 15টা বৰ্গ আছে। ঠিক একেদৰে আৰু এটা বৰ্গ জালি লোৱা হৈছে। এই জালিটোত থকা বৰ্গৰ সংখ্যা আমি ওলাব লাগে। তাৰ কাৰণে প্ৰথমতে আমি আকৌ এই প্ৰথম যিটো বৰ্গৰ জালি দিছিলোঁ এইটো আকৌ মনত পেলাই দিছোঁ একবাৰ, যেনেকুৱা 4টা কোঠাযুক্ত বৰ্গক্ষেত্ৰ এটাত সদায় 5টা বৰ্গ পোৱা যায়।
গতিকে এই জালিটোৰ ভিতৰৰ বৰ্গবিলাকত একোটা কোঠাত সামৰি 5টা বৰ্গ আছে, ইয়াতো 5টা বৰ্গ আছে। গতিকে এনেকুৱা 4টা জালি আছে ভিতৰত। 4টা জালিত 4 5 গুণ 20টা আছে। এতিয়া আমি এই টোটেল বৰ্গ, মুঠ বৰ্গ আমি কেনেকৈ ওলাব পাৰিম? তাৰ বাবে আমি এই শাৰীৰ সংখ্যা আৰু পথালিকে শাৰীৰ সংখ্যা আৰু দিশে শাৰীৰ সংখ্যাবিলাক হিচাপ কৰিব লাগিব ক্ৰমিক নম্বৰ দি। তো যিহেতু শাৰীৰ সংখ্যা পথালিকে যিমান আছে 4টা আৰু দিশেও একে সমান আছে, 4টা কৰি আছে, এই ক্ষেত্ৰত আমি কি কৰিব পাৰি, এটা শাৰীক স্কুৱেৰ কৰি যোগ কৰি দিলেই হৈ যাব। যদি এটা শাৰীক যদি স্কুৱেৰ কৰি যোগ কৰি দিওঁ, ডাইৰেক্ট যোগ কৰি দিম স্কুৱেৰ কৰি। একক স্কুৱেৰ কৰিলে 1 গুণ 1, 2 স্কুৱেৰ কৰিলে 2 গুণ 4, 3 স্কুৱেৰ কৰিলে 3 গুণ 9, 4 স্কুৱেৰ কৰিলে 4 গুণ 16। এইখিনিতে 30টা, এইখিনিত আছে 30টা বৰ্গ। লগতে আৰু এই সৰু কোঠাবিলাকত 4টা কোঠাত 5টা কৰি কেইটা আছে 20টা। তো সৰ্বমুঠ বৰ্গৰ সংখ্যা হ'ব কেইটা 50টা। একেবাৰে সহজ হয়নে? এই হিচাপটো যদি আমি এটা এটাকৈ হিচাপ কৰিব যাওঁ কেতিয়াও সম্ভৱ নহয় 50টা বৰ্গ হিচাপ কৰি উলিওৱা। গতিকে আমি শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আমি সহজতে ইয়াক ওলাব পাৰি। যদি বস্তুটো দেখা পাইছেনে নাই? গতিকে ইফালে 4টা আছিল 1 2 3 4, স্কুৱেৰ কৰি দিলে 1 স্কুৱেৰ কৰিলে 1 গুণ 1, 2 গুণ 4, 3 গুণ 9, 4 গুণ 16, এইকেইটা যোগ কৰিলে 30টা। আৰু ইফালে এই 4টা কোঠাত 5টা কৰি 4 5 গুণ কেইটা 20টা, মুঠ যোগ কৰিলে কিমানটা হয় 50টা। একেদৰে যেহেতু পৰীক্ষাত বিভিন্ন ধৰণৰ জালিৰ পৰা যিকোনো এটা আহিব পাৰে, সেইকাৰণে ইয়াত কেইবাটাও জালি এনেকৈ আমি বৰ্গ সংখ্যা জালি ব্যৱহাৰ কৰি বৰ্গ সংখ্যা ওলাবৰ কাৰণে যত্ন কৰিছোঁ। গতিকে এটা ভালকৈ জানিলে বাকীখিনি অলপ আৰু এটাৰ সহায় লৈ আমি ওলাব পাৰি এই জালিটোত আমি কেনেকৈ বৰ্গ সংখ্যা নিৰ্ণয় কৰিব পাৰি। তাৰ বাবে আমি চাওঁ এই 4 কোণীয়া এই জালিটোত কেইটা বৰ্গ থাকে আমি জানো 5টা। 4 কোণীয়া জালিটোত বৰ্গ থাকে 5টা। গতিকে ইয়াত থাকিল 5। আৰু তলৰ এই কালাৰৰ যিটো জালি আছে, এই জালিত এটা বৰ্গ ইয়াত গুচি গৈছে। ইয়াত থাকিব 1 2 3টা আৰু গোটেইখিনি এটা। গতিকে এইটো হ'ব 4টা। তাৰমানে 5টাৰ পৰা এটা গুচি গৈছে। গতিকে এটা হ'ব 4টা। ঠিক একেদৰে পিছৰ পৰ্যায়ত এই বৰ্গটোত কি হ'ব, এটা ইয়াতে গুচি যাব, 5টাৰ পৰা এটা এই সৰু বৰ্গটো গুচি যাব আৰু বাকী থাকিব কেইটা 4টা। তাৰমানে প্ৰথমটোত 5টা হ'ব আৰু পিছৰবিলাকত ক্ৰমে 4টা। ইয়াৰ পিছত আৰু থাকিলে 4 যোগ হ'ল হয়। গতিকে ইয়াত হ'ব 4। তো মুঠ হ'ব 13টা বৰ্গ। গতিকে সহজ, একেবাৰে সহজ। এইবাৰ বৰ্গৰ সংখ্যা নিৰ্ণয়ৰ একেবাৰে শেষ জালিটো লৈ আহিছোঁ। এই জালিটোত বৰ্গৰ সংখ্যা আমি কেনেকৈ নিৰূপণ কৰিব পাৰি আমি তাক আলোচনা কৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব, এই বৰ্গটো চাব, এই 4 কোণাটো আমি ধৰিম। কেৱল এই 4 কোণা আকাৰৰ যিটো বৰ্গ এইটো ধৰিম, জালিটো ধৰিম আৰু এইখিনি প্ৰথমতে বাদ দিম। চাৰিওফালে 4টা বৰ্গ আমি কি কৰিম, বাদ দি ধৰিম। বাদ দি ধৰিলে ইফালে নাম্বাৰিং কৰিলে 1 2 3, ইফালে 1 2 3 সমান সমান আছে, ইফালে 3টা ইফালে 3টা। গতিকে আমি স্কুৱেৰ কৰি যোগ কৰিব লাগিব। মুঠ বৰ্গ হ'ব 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9। যোগ কৰি দিলে কিমান হ'বগৈ 14টা। আৰু এই 4 কোণাৰ বা চাৰিও দিশৰ 4টা যে বাদ দিয়া হৈছে, এই 4টা লাষ্টত যোগ কৰি দিলে হ'ল। এই 4টা লাষ্টত যোগ কৰি দিলে হ'ব এইটা 18টা। মুঠ বৰ্গ হ'ব 18টা। এই জালিটোত থকা বৰ্গৰ সংখ্যা 18। ঠিক যেনেদৰে আমি বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিবলৈ শিকিলোঁ, ঠিক তেনেদৰে আমি আয়তৰ সংখ্যাও আমি নিৰ্ণয় কৰিব পাৰি। তাৰ আগতে আমি জানিব লাগিব যে বৰ্গবিলাক 4 কোণা, চাৰিওফালে সমান, আয়তবিলাক যদিও বিপৰীত বাহুবিলাক সমান, তথাপি আমি বৰ্গ এটাক আয়ত বুলি ক'ব পাৰি। কাৰণ আয়তৰ বিপৰীত বাহুবিলাক সমান, বৰ্গৰো কিন্তু বিপৰীত বাহুবিলাক সমানে হয়। গতিকে বৰ্গ এটা আয়ত হ'ব পাৰে। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি এই জালিটোৰ আমি আয়তৰ সংখ্যা নিৰ্ণয় কৰিম এইবাৰ। তাৰ কাৰণে প্ৰথমতে আমি আগৰ দৰে নাম্বাৰিং কৰিব লাগিব, চিৰিয়েল নাম্বাৰ দি 1 2 3 1 2 3। আয়তৰ সংখ্যা উলিওৱাৰ ক্ষেত্ৰত এই ট্ৰিক্সটো অলপ বেলেগ হ'ব। গতিকে ট্ৰিক্সটো হ'ল, এই ক্ষেত্ৰত আমি কি কৰিব লাগিব, একেবাৰে সহজ কৰি দিছোঁ যে এই ফালে ওপৰৰ চিৰিয়েল নাম্বাৰ কেইটা যোগ কৰি দিলে হ'ল। ডাইৰেক্ট কৰি এবাৰ স্কুৱেৰ কৰিব নালাগে, ডাইৰেক্ট যোগ কৰি দিলে হ'ল। 6টা আছে আৰু তলৰ চিৰিয়েল নাম্বাৰ কেইটাও যোগ কৰিব লাগে। যোগ কৰিলে কেইটা হ'ব 6টা হ'ব 6। এবাৰ এই ইয়াতে যিমান ওলাল যোগ কৰি আৰু ইয়াতে যিমান ওলাল যোগ কৰি এই দুটা পূৰণ কৰি দিলে হ'ল। গতিকে মুঠ হ'ব 6 6 গুণ 36টা। আয়তৰ সংখ্যা বেছি হয় বৰ্গৰ সংখ্যাৰ তুলনাত। 6 6 গুণ 36টা আয়ত পোৱা যাব। তো ঠিক একেদৰে আৰু এটা বৰ্গ জালি আমি ব্যৱহাৰ কৰিম ইয়াতে। এই জালিটোত আয়তৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে নাম্বাৰিং কৰিব লাগিব। তো ওপৰ ফালে নাম্বাৰিং কৰি যোগ কৰি দেখা গ'ল যে মুঠ যোগফল 15 আৰু তলফালে নাম্বাৰিং কৰি যোগ কৰিলে দেখা যায় মুঠ যোগফল 6। এতিয়া আমি কি কৰিব লাগিব, মুঠ বৰ্গৰ সংখ্যা হ'ব 6 আৰু 15 পূৰণ কৰি দিব লাগিব। 6 আৰু 15 পূৰণ কৰি দিলে কিমান হ'ব, 15 6টা হ'লে 90। গতিকে 90টা আয়ত আছে। গতিকে বন্ধুসকল, এনেকৈ আমি বৰ্গ আৰু আয়তৰ সংখ্যা একেবাৰে সহজতে নিৰ্ণয় কৰিব পাৰি। গতিকে তাৰ কাৰণে নিয়মবিলাক মনত ৰাখিবৰ কাৰণে মাজে মাজে অলপ ভিডিঅ'বিলাক চাই থাকিব লাগিব। গতিকে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰিব।